কবিতাৰি শিৰোনাম এৰি অহা দিনবোৰ। কথা নিকিতা হাজৰিকা, পাঠ সুকন্যা বৰুৱা। আপোনালোকে যদি সুকন্যা বৰুৱা কণ্ঠৰ আৰু কবিতা শুনিব বিচাৰে তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনত তেওঁৰ চেনেলটোৰ লিংক দিয়া আছে। যদি আপোনালোকে তেওঁৰ কবিতাসমূহ শুনি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লক আজি আমি আমাৰ কবিতা আৰম্ভ কৰোঁ। স্মৃতিৰ দলিচাত আমি অতিবাহি ফুৰিছোঁ জীৱনৰ অন্তিম মুহূৰ্তলৈ। সকলো সুখ দুখ ৰাখিছোঁ সযতনে। কত যে ৰং ধেমালি হাঁহি ফূৰ্তি, কত যে নকৰিবলগীয়া কাম। লগৰীয়াৰ সৈতে বিদ্যালয়লৈ যোৱা, টিউচন যাওঁতে মৰা আড্ডা মনৰ মাজত আজিও আছে সজীৱ হৈ। কিন্তু আজি যে নিয়তিৰ বুকুত সকলো হেৰাল। এতিয়া সকলো নিজক লৈ ব্যস্ত। একেখন বেঞ্চতে বহা বন্ধুজনেও সময়ৰ সোঁতত অচিনাকি হৈ পৰিল। ক'ত পাম সেই সোণালী শৈশৱ, ক'ত পাম সেই মধুৰ মুহূৰ্ত। এতিয়া সকলো অতীত, এতিয়া সকলো স্মৃতি। মাথো জীয়াই আছোঁ অতীতৰ মাজত বৰ্তমানক বিচাৰি। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি আপোনালোকে কবিতাটো শুনি কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।